हेलो गाइज मैं प्रियंका आपनालोक सकलोके पुनर्बार मोर अन्य एटा भिडिओলৈ स्वागतम जनाइছো আৰু আজিৰ ভিডিওটোত মই আপোনালোকক কেইজোৰমান মিচিং মেখেলা চাদৰৰ ডিজাইন দেখুৱাম আৰু লগতে ফুলৰ সানেকি বিলাকো দিম আসলতে কাপোৰ কিজোৰ মই আগৰ এটা ভিডিওত দিছিলো কিন্তু অলপ অসুবিধা হোৱাৰ বাবে সেই ভিডিওটোত মোৰ মানে সাউন্ডটো মিউট কৰিবলগীয়া হ'ল সো এইটো ভিডিওত অলপ ভালকে দেখাই দিছো লগতে সানেকি বিলাকো দেখুৱাইছো এই ভিডিওত দিয়া কাপোৰ কেজোৰত ঘাইটো যেনে ধৰণে ৰং কৰা আছে দুটা ৰং ঠিক তেনেকৈ মই আপোনালোকক গ্ৰাফটোত ৰং কৰি দেখাইছো মানে গ্ৰাফটোত ৰঙা আৰু কলা তেনেকৈ ৰং কৰি দেখুৱাইছো যদি আপোনালোকে ইয়াতো কিবা বুজাত অসুবিধা হয় তেন্তে মোক কমেন্ট কৰিব তেতিয়া মই নেক্সট হিৰখত কেনেকৈ বান্ধিব লাগে দুটা ৰঙৰ ফুল তাৰে এটা ভিডিও বনাই দিম ঠিক আছে এইটো হল প্ৰথম কাপোৰজোৰৰ ঘাইটো ধুনিয়াকৈ দুটা ৰং কৰি দেখুৱাইছো ৰঙা আৰু কোলা আপোনালোকে এনেকৈ ভিডিওৰ স্ক্ৰিনশ্বট মাৰিও ফুল তুলিব পাৰে বা হেকত মই ফুলৰ সানেকি বিলাকৰ ফটো দি দিছো আৰু এই কাপোৰজোৰৰ এইটো হল বুটাটো মিচিং কাপোৰ হয় এযোৰ মিচিং বুটাটোতো দুটা ৰং কৰা আছে এইযোৰ হল নেক্সট কাপোৰজোৰ এই কাপোৰজোৰৰ কালাৰটো বহুত ধুনিয়া লগতে ঘাইটো বহুত বেছি ধুনিয়া মানে ঘাইটো এটা এটা বুটা আছে ইমান ধুনিয়া লাগে মানে ঘাইটো আৰু ঘাইটোত বিভিন্ন ধৰণৰ ৰং কৰা আছে এই কাপোৰজোৰৰ ভিডিও মই আগৰ এটা ভিডিওত দিছিলো আপোনালোকে হেইটো ভিডিও ভালকে চালে গম পাব ইয়াৰ ঘাইটো কেনেকুৱা হয় মই ইয়াত কাপোৰজোৰ অলপ শৰ্টকে দেখুৱাই দিছো এই কাপোৰজোৰটো তেনেকৈ বহুত কেইটা ৰং কৰা আছে কিন্তু মই বৰ্তমান আপোনালোকক দুটা ৰঙে মিলাই দেখুৱাইছো ঘাইটোত আৰু পুনৰবাৰ কৈছো আপোনালোকক যদি মানে হিৰখত ফুল ঘাই বা বুটা ৰং কেনেকৈ মিলাই দুটা ৰং তাৰ যদি আপোনালোকক ভিডিও লাগে তেনেহলে মোক কমেন্ট কৰিব তেতিয়া নেক্সট মই তেনেকুৱা ভিডিও আপোনালোকলৈ আগবঢ়াম আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকে যিসকলে মোৰ ভিডিও চাই কিন্তু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে যেতিয়া মই মানে নতুন ভিডিও আপলোড কৰো তেতিয়া যাতে আপোনালোকে সোনকালে পাই যায় আৰু এইটো হল বুটাটো এই বুটাটো তেনেকৈ দুটা ৰং কৰা আছে মাজত এটা ৰং আৰু বাকি বাহিৰত এটা ৰং কৰা আছে বন্ধুসকল যদিহে আজিৰ ভিডিওটো চাই ভাল পায় তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট এটাও কৰিব তেতিয়া ভাল লাগে আৰু আপোনালোকলৈ আৰু নতুন ভিডিও আগবঢ়াই যাবলৈ ঠিক আছে তেন্তে আজিলৈ আহিছো পুনৰ এক নতুন ভিডিওৰ সৈতে লগ পাম বাই বাই